হৰ হৰ নন্দী ভৃঙ্গি স্তুতি কৰে এ গন্ধৰ্ব কিন্নৰয়ে দেৱ দিগম্বৰ সদাশিৱ দেৱ মহাদেৱক মহামানৱ মহায়োগেশ্বৰ হৰ মহাপাপং হৰ দেৱ মকৰায় অৰুণৰ ৰঙা ভাই জাতিষ্কাৰ কৰিছে আজি মোৰ কৈলাশিখৰ ভক্তই কয় আমাক কৰুণাময় আখতুক বুলি কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূসৰিতৰ শিৰত ভূত প্ৰেতৰ সংগী বুলি অঘৰী বুলি কৰে তিৰস্কাৰ যিয়েই যেনে ভাবেই আমাক নাভাবক কিয় আমি মাত্ৰ জগতবাসীক দেখুৱাও যাতে যত জীৱ তত সৃষ্টিকৰ্তাৰ এই বিশাল সৃষ্টিত নাৰায়ণে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ আৰু আমি যেতিয়াই অত্যাচাৰ অনাচাৰ ব্যভিচাৰ আদি আৰম্ভ হয় তেতিয়াই ৰুদ্ৰৰূপে
পথাৰিত শান্তিৰ প্ৰতিষ্ঠা কৰোৱেই তলৈক্য আৰু যাওঁ এবে আমাৰো ধ্যানৰ সময় হৈছে সমাগত